So hey guys, welcome to my YouTube channel BINDASS NABAJYOTI. So আজি এটা ব্লগ টু বেলেগ হ'বলৈ গৈছে মানে আনবক্সিং ব্লগ হ'ব গৈছে মানে মই কেইদিনমান আগতে ফ্লিপকাৰ্টত এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ কি বস্তু কি নাই আপোনালোকক দেখাবলৈ আজি এই ভিডিঅ'টো বনাইছোঁ সো এই বস্তুটো কালি আহি গ'ল যোৱাকালি আহিছে বাট আজি মই আনবক্সিং কৰি আছোঁ কি আছে কেনেকুৱা প্ৰডাক্ট মই নাজানো বাৰু আজিলৈ ইউজ কৰি পোৱা নাই সো আজি আনবক্সিং কৰিম আৰু কেনেকুৱা কি গোটেইখিনি দেখাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব আৰু তাৰ লগতে কৈতো মোৰ চেনেল যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু তাৰ লগতে কি কওঁ আজি মই বহুত হেপী হৈ আছোঁ এই বস্তুটো আহিলে মানে ট্ৰাই কৰি আছিলোঁ আনিবৰ কাৰণে তো কি হয় কি নাই তথাপিও আজি আনিলোঁ কালি আহিলে তো এতিয়া খোলোঁ আপোনালোকক সকলোকে দেখাওঁ মই ভাবিলোঁ সকলোৱে কি কৰিবৰ কাৰণে খোলোঁ তো সকলোকে দেখাই কিনে বস্তুটো ভাল নে বেয়া সকলোকে দেখাই কিনে বঢ়িয়াকৈ খোলোঁ চ' আহকচোন কি বস্তু কি নাই সকলোখিনি চাওঁ চ' এতিয়া আমি আনবক্সিং কৰিম এইটো তো এতিয়া খুলি আছোঁ বঢ়িয়াকৈ এয়া এইটো আপোনাৰ চাই লওক কি এইটো হয় তো এতিয়া ধৰিব পাৰিছে চাগে কি হয় তো এতিয়া আহক ভিতৰত কি আছে চাওক খোলোঁ এনেকুৱা কি বস্তু কিন্তু মই এতিয়াও নাজানো বাট উল্টা হৈছে এনেকুৱা কি বস্তু কি কথা মই এতিয়াও নাজানো বাৰু কিন্তু আজি ট্ৰাই কৰি আছোঁ কি হয় চ' চাওঁ কি হয় এইটো আহিছে এইটো আপোনাৰ হেৰি হেণ্ডেল হয় আপোনাৰ আৰু এইটো আপোনাৰ ৰিমুভ এনেকুৱা এই দুটা চুইচ আছে তো এই দুটা এনেকৈ টিপি দিলে এইটো এনেকৈ ৰিমুভ কৰিব পাৰি এইটো এনেকৈ ৰিমুভ কৰিব পাৰি আৰু এইটো ডাউন কৰিব পাৰি এইটো আৰু এইটো মই বৰ্তমান মই এইটো এই বাকচটো টাইট কৰিছোঁ বৰ্তমান এইটো মই ইয়াতে থ'লোঁ আৰু কেইটামান বস্তু আছে এইটো আহিছে লাইট আপোনাৰ এইটো লাইট হয় আৰু আপোনাৰ বেটাৰী লগাব লাগিব চ' মই সকলোখিনি দেখাম এতিয়া ছাইডত থৈ দিছোঁ আৰু এইটো আপোনাৰ আহিছে মাইক আপোনাৰ খুব ধুনীয়া মাইক হয় এইটো মানে বহুত ধুনীয়া হয় মাইকটো তো চাওঁ কেনেকুৱা হয় ধুনীয়া বুলি শুনিছোঁ বাৰু তো ট্ৰাই কৰা নাই ট্ৰাইটো কৰিম আৰু এইটো আহিছে আপোনাৰ এইটো অট'মেটিক হেৰি হ'ব মানে এইটো আপোনাৰ বেটাৰী আছে ভিতৰত তো এইটো এয়া আপোনাৰ এইটো অন কৰিলে আপোনাৰ হেৰি আছে কানেকশ্যন আছে অন কৰিলে হেৰি হৈ যাব আৰু তাৰ লগত এইটো তাঁৰ দিছে তো এইটো ক'ত জইন হ'ব কি নাই সকলোখিনি দেখাম পাৰি আৰু তাৰ লগতে এইটো আহিছে এইটো আপোনাৰ মানে মোবাইল ষ্টেণ্ড হয় প্লাছ আপোনাৰ কেমেৰাত হ'ব পাৰিব মানে চবখিনি ইয়াতে লগাব পাৰিব মানে চ' এইটো বৰ্তমান এইখিনিয়ে বস্তু আছিলে ইয়াতে এইখিনি বৰ্তমান এতিয়া ছাইড কৰিছোঁ তো এতিয়া এইখিনি কেনেকৈ লগাই কি কথা সকলোখিনি দেখাম বাৰু চাই থাকক সকলোখিনি দেখাই আছোঁ তো এইটো বৰ্তমান এইটো অলপমান ঢিলা কৰি ল'লোঁ তো লৈ কিনে আপোনাৰ এইটো লগাব পাৰি এইটোৰ আপোনাৰ দুটা ছাইড দিছে চাওক এইটো ছাইডেদিও লগাব পাৰে আৰু আপোনাৰ এইটো ছাইডেদিও লগাব পাৰে মানে বস্তুটো আপোনাৰ এনেকৈও লগাব পাৰে এইটো এনেকৈও লগাব পাৰে আৰু নহ'লে আপুনি এনেকৈও লগাব পাৰে এইটো আপোনাৰ এনেকৈ লগাব পাৰে এনেকৈ লগাব পাৰে ত' মই বৰ্তমান এনেকৈ লগাম ইফালে তলত এনেকৈ লগাই কিনে এইটো বস্তুটো ঘূৰাই দিব পাৰি আৰু এইটো বস্তুটো এইটো ইয়াতে আছে বাৰু মই ইমান ভালকৈ নাজানো ট্ৰাই কৰি আছোঁ এই বস্তুটো ঘূৰাব পাৰি ইয়াতে তলত উঠি আছে এইটো ঘূৰাই দিলে হ'ল এনেকৈ ঘূৰাই দিলে এই বস্তুটো টাইট হৈ গ'ল চ' মোৰ এইটো ফিট হৈ গ'ল এতিয়া নেক্সট আপোনাৰ লাইটটো আছে লাইটটো মানে ৰাতি বঢ়িয়া লাইট বোলে লাইটটোত বৰ্তমান আমি এইটো ছাইড কৰিছোঁ বৰ্তমান লাইটটোত হেৰি লগাই লওঁ আপোনাৰ কি আছিল বেটাৰী লগাই লওঁ চ' বেটাৰী কাৰণে এইটো অপশ্যন আছে তো বেটাৰীটো মই এতিয়া কিহেদি খোলোঁ বেটাৰীটো এইটো কলম দিয়ে খুলি লওঁ বাৰু খোলাৰ চিষ্টেমটো ইমান ভাল হেৰি নাই চ' এইটো মোৰ বেটাৰী 3টা বেটাৰী লাগিব ইয়াতে পাতলাটো তো 3টা বেটাৰী মই ইয়াতে লগাই দিছোঁ চ' লগাই দিলোঁ বৰ্তমান লাইটটো বেটাৰীটো চ' এতিয়া চাওঁ দিয়কচোন কি হয় বাৰু চুইচটো কোনফালে আছে বাৰু
হেৰি কৰিছিলোঁ এতিয়া লাগি গ'ল বাৰু ভালকৈ তো এতিয়া লগাই দিলোঁ আপোনাৰ লাইটটোৰ পাৱাৰ চাওক খুব ধুনীয়া লাইটটোৰ পাৱাৰ আপোনাৰ এইটো হ'ল এটা বটনটো তাৰপিছত আৰু এটা টিপিলে এইটো পূৰা একদম ফ'কাছ কৰিব তাৰপিছত আৰু এটা আছে 3 নম্বৰটো ফ'কাছ কৰিব তো তিনিটা এটা হেৰি আছে এইটো অফ কৰি দিলে তাৰপিছত এইটো টিপিলে এইটো ফ'কাছ এইটো 2 নম্বৰ ফ'কাছ এইটো 3 নম্বৰ ফ'কাছ তো খুব ধুনীয়া লাইটটো দিছে পোহৰটো খুব ধুনীয়া আপোনাক মই দেখাম বাৰু কেনেকুৱাকৈ সো সকলোৱে লাইটটো মানে লাইটটো জ্বলাই কেনে দেখালোঁ কেনেকুৱা লাগে তো এতিয়া লাইটটো ইয়াতে ফিটিং কৰিম তো ক'ত ফিটিং কৰে চাই থাকক তো লাইটটো মানে কি এইটো আপোনাৰ এইটো চিষ্টেমটো আছে এই চিষ্টেমটো হৈছে এই ৰাউণ্ডটো এইটো ঢিলা কৰিব পাৰি তো এইটো ঢিলা কৰি ল'লোঁ মই প্ৰথমতে তাৰপিছত এইটো বস্তুটো এতিয়া এনেকুৱাও লগাব পাৰি মানে এনেকুৱা ঘূৰাই কেনেও লগাব পাৰি আপুনি এনেকুৱা সোমাই যাব তেতিয়াহ'লে মানে কি সেই চাইড যায় মোবাইল ধৰক কেমেৰাটো এই চাইডে থাকিব এইটো বস্তুটো ইফালে থাকিব এনেকুৱাও লগাব পাৰে আৰু নহ'লে আপুনি এনেকুৱাও ঘূৰাই কেনে আপুনি এনেকুৱাও লগাব পাৰে এইটো এনেকুৱাও লগাব পাৰে এনেকুৱা থাকিব লগালে তো এইটো আপোনাৰ নিজৰ কথা মই বৰ্তমান মানে কি মই হেৰিটো বিচাৰোঁ তো মই মানে এনেকুৱা লগাম বৰ্তমান নালাগে বৰ্তমান মই এনেকুৱা থাকক চেঞ্জ কৰিলোঁ তো এতিয়া এই বস্তুটো টাইট কৰি দিওঁ এতিয়া এই বস্তুটো টাইট কৰি দিলেহে এইটো মানে ফিটিং হ'ব আৰু এইটো হ'ল এতিয়া মাইকটো থাকিলে তো মাইকটো এতিয়া মই ক'ত লগাম আৰু বিশেষকৈ আপোনাক এটা কথা কোৱাই নাছিলোঁ আগতে এই ষ্টেণ্ডটো এইটো যোনটো আছে এইটো হাতৰ ষ্টেণ্ড হয় তো এনেকুৱা আমি এনেকুৱা ধৰিব পাৰোঁ আৰু নহ'লে যদি ক'ৰবাত থ'ব বিচাৰোঁ থৈ মানে কিবা এটা কৰিব বিচাৰোঁ তো এই বস্তুটো যে আছে এই বস্তুটো এনেকুৱা খোলা যায় তো এই বস্তুটো এনেকুৱা খোলা গ'লে এনেকুৱা আপোনাৰ ৰাখিব পাৰোঁ এনেকুৱা ৰাখি কেনে আপুনি কিবা এটা কৰিব পাৰে তো বঢ়িয়া চিষ্টেম দিছে এইটো ভাল লাগিছে চাই কেনে চিষ্টেমটো মই নাজানিছিলোঁ কেনেকুৱা আহিব প্ৰডাক্টটো বাট ভাল লাগিলে চাই কেনে তো এই বস্তুটো এনেকুৱা জাপি দিব লাগে এনেকুৱা জাপি দিব লাগে হাতত এনেকুৱা ষ্টেণ্ড হয় তো বঢ়িয়া চ' এতিয়া এই গোটেইখিনি হৈ গ'ল বাৰু গোটেইখিনি মই লগাই দিলোঁ তো এতিয়া মাইকটো বাকী থাকিলে তো মাইকটো এতিয়া ক'ত লগাম মাইকটো বাকী থাকিলে আৰু তাঁৰডাল বাকী থাকিলে তো তাঁৰডাল ক'ত লগাম তো মাইকটো বৰ্তমান মই মানে আপোনাৰ দুটা চিষ্টেম এতিয়া আপোনাৰ তিনিটা চিষ্টেম দিছে তিনিটা চাইডে লগাব পাৰোঁ মানে ধৰক এনেকুৱা আপোনাৰ ওপৰত এনেকুৱা লগাব পাৰোঁ এনেকুৱা লগাব পাৰোঁ এনেকুৱা লগালে আপোনাৰ এনেকুৱা হৈ থাকিব আপোনাৰ এনেকুৱা ওপৰত লগাব পাৰোঁ আপোনাৰ ওপৰত লগালে এনেকুৱা থাকিব বস্তুটো আৰু আপোনাৰ এনেকৈ মই ছাইডতো লগাব পাৰোঁ তো এইটো মোৰ কথা আৰু মানে এনেকুৱা ছাইডতো এনেকুৱা লগাব পাৰি তো এনেকুৱা থাকিব আৰু এনেকুৱা ওপৰত লগাব পাৰি নহ'লে ইফালে লগাব পাৰি তো মই বৰ্তমান লগাম মানে এফালে লগাম বৰ্তমান মানে এইটো চাইডে লগাম আপোনাৰ লেফ্ট চাইডে লগাম আপোনাৰ টাইট কৰি ল'লোঁ মই তো বৰ্তমান টাইট হৈ গ'ল তো এতিয়া গোটেইখিনি হ'ল এইখিনি গোটেইখিনি ৰেডি হ'ল বাট তেতিয়া আপোনালোকে এইটো এতিয়া কুৱেশ্যন থাকিব তাঁৰডাল ক'ত লগাম তো তাঁৰডাল মই কিহৰ কাৰণে দিছে কি কথা তাঁৰডাল দিছে আপোনাৰ যোনটো মানে মাইক আছে মাইকৰ লগত যোনটো কানেকশ্যন আছে সেই কানেকশ্যনটো কৰিবৰ কাৰণে এই তাঁৰডাল দিছে মানে এই মাইকটোৰ লগত মানে যোনটো লগাম কেমেৰা হওক বা মোবাইল হওক এইটোৰ লগত হেৰি হ'ব তো এই মাইকটো মই আপোনাৰ এই মাইকৰ এইটো দেখিছে ইয়াতে লগাম আৰু এটা অপশ্যন ভাল দিছে মাইকৰ কি এই বস্তুটো এনেকুৱা ৰাউণ্ড দিছে তো এই বস্তুটো ভাল সদায় যদি মাইকৰ মানে ধৰক কিবা কিনে তো এই বস্তুটো এনেকুৱা ৰাউণ্ড হ'ল ধৰক হেডফোনে কিনে এনেকুৱা ৰাউণ্ড কিনিব লাগে ভাল চ' এতিয়া এইটো ক'ত লগাম এইটো মই যি লগাম মই ইয়াতে এইটোত লগাম তো এইটোত মই লগাই কেনে আপোনাক মই ভিডিঅ' দেখাম বাৰু কেনেকুৱা কি কৰি কেনে দেখাম আৰু এইটো দিছে এইটো আপোনাৰ এনেকৈ জ্বলিব পাৰে ইয়াৰে ভিতৰত বেটাৰী আছে বাৰু আপোনাক দেখাই দি আছোঁ বেটাৰীটো এইটো এনেকুৱা খুলিব লাগে আপোনাৰ এইটো বেটাৰী হয় তো এই বেটাৰীটো আপোনাৰ যদি খতম হয় তেতিয়াহ'লে আৰু আনি কেনে লগাই দিব পাৰে তো এতিয়া বৰ্তমান মই এইটো মাৰি দিওঁ বেটাৰীটো এতিয়া লাগি থকা নাই 1 মিনিট
চুৰ কৰিলে মানে সাৱধানে নলগালে বৰ দিগদাৰ। বৰ্তমান লাগি গ'ল। এইটো এনেকৈ লাইটটো হেৰি কৰে, তাৰ লগত এইটো মোবাইলত মানে এইটো এনেকৈ কানেকশ্যন কৰিব পাৰি, কেমেৰাটো অন হয় কেতিয়াবা এইটো কানেকশ্যন কৰিব পাৰি। খুব ভাল চিষ্টেম দিছে। চ' এইটো মোৰ কেনেকুৱা লাগিল সকলোৱে কমেণ্ট কৰি কিনে জনাবচোন। চ' ফাইনেলি এইটো মই গোটেইখিনি আপোনাৰ আনবক্সিং কৰি প্লাছ লগাই চগাই গোটেইখিনি দেখালোঁ। তো এতিয়া এইটো কেনেকুৱা লাগিছে তো এবাৰ কমেণ্ট কৰি কিনে জনাব। তো এইটো দেখালোৱে আপোনাক, এইটো এনেকৈ বঢ়িয়া এইটো চিষ্টেম দিছে, এনেকৈ থ'ব পাৰিব। এইটো ভাল চিষ্টেম দিছে আৰু তাৰ লগতে মাইকটো খুব ভাল আৰু মানে এই লাইটটো খুব আপোনাক পাৱাৰ দেখাইছোৱে। তো আৰু এবাৰ দেখাই দিওঁ। এইটো আপোনাৰ প্ৰথম ছিংগেল, তাৰপিছত ডাবল, তাৰপিছত ট্ৰিপল। তো খুব ধুনীয়া দিছে, মানে ৰাতিৰ পোহৰত খুব ধুনীয়া লাগিব। চ' এইটো মই এনেকুৱা লগাইছোঁ, এই লাইটটো মই এইফালে পিছফালে ঘূৰাই কিনে লগাব পাৰোঁ, তেতিয়া বেকগ্ৰাউণ্ডৰ তেতিয়া কোনো হেৰি নাই। এই মাইকটো মই ইফালে লগাইছোঁ কাৰণ মই ইফালে এনেকুৱা কৰিলে বস্তুটো ইফালে মই হেৰি কৰিব পাৰিম, আৰু নহ'লে মই ইফালেও লগাব পাৰোঁ, আৰু নহ'লে মই ওপৰতো লগাব পাৰোঁ। ধুনীয়া লাগিছে। তো এটা হেৰি হ'ল। তো এতিয়া ভাল লাগিছে আনবক্সিং আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা কি কৰিলোঁ। আৰু তাৰ লগতে মই আগতে কিহেদি ভিডিঅ' বনাইছিলোঁ, আগতে মই ইডালি ভিডিঅ' বনাইছিলোঁ। এইটোতো আপোনাৰ চিষ্টেমটো কৈ দি আছোঁ, মানে এইটো আপোনাৰ এইটো এনেকুৱা হয়। তো এইটো আপোনাৰ এইটো মুভিং কৰে, আপোনাৰ এইটো মুভিং কৰে আৰু তাৰ লগতে এইটোতো লাইট আছে, এইটোত আপোনাৰ চাৰ্জিং লাইট হয়, মানে এইটো আমাৰ চাৰ্জ দিব লাগে। তো এইটো তিনিটাৰে হেৰি আছে, ডাবল আছে, এইটোত তিনিটা নাই চৰি। চ' আৰু এইটোৰ চিষ্টেম কি আছে, এইটো আপোনাৰ এনেকৈ লম্বা কৰি যায়, প্লাছ আপোনাৰ হেৰি আছে ব্লুটুথ চিষ্টেম আছে, ব্লুটুথ মোবাইলত কানেক্ট কৰিব, কানেক্ট কৰি এইটো আপুনি ইউজ কৰিব পাৰে। মানে দূৰত যদি আপুনি এই বস্তুটো আছে, এইটো ষ্টেণ্ডত আপোনাৰ এইটো খোলা আছে, এনেকৈ খুলি কিনে এনেকৈ ষ্টেণ্ডত থৈ আপোনাৰ এইটো আৰু লম্বা কৰিব পাৰি। এইটো লম্বা কৰি থৈ কিনে দূৰত থৈ কিনে আপুনি এইটো দি কিনে আপুনি ব্লুটুথ কানেকশ্যন কৰি এইটো দি আপুনি চুইচ টিপি কিনে আপুনি ফটো উঠি ভিডিঅ' কৰে, সকলোখিনি কৰিব পাৰিব। তো এইটোও মোৰ খুব ধুনীয়া লাগিছে। তো এইটো দি মই চলাই আছিলোঁ, বাট এতিয়া মই এইটো দি কিনে ভিডিঅ' বনাওঁ। তো চাওঁ কি হয়, কেনেকুৱা হয়। তো আৰু মই এনেই চেল্ফি ষ্টিক এটা আছে এইটো, তো এইটোৰ বিশেষ এটা একো খাচিয়ত নাই। চ' এইটো জাষ্ট এনেই হয়, এইটো জাষ্ট এনেই চেল্ফি উঠা হয়। তো আপোনাৰ মোৰ বৰ্তমান সময়ত তিনিটাই হ'ল বাৰু। তো পিছলৈ চাওঁ কি হয় ভৱিষ্যতে। তো এই তিনিটা হ'ল, এই তিনিটা আছে মোৰ, চৰি পৰি গৈছে, এই তিনিটা আছে বৰ্তমান। তো এইটো নতুনকৈ আহিলে, নতুন ফেমিলি মেম্বাৰ আমাৰ এতিয়া। চ' এইটো দি কিনে এতিয়া ভিডিঅ' বনাম। তো এইটোও আমি নেৰোঁ, কাৰণ নতুন বস্তু আহিলে যে পুৰণা বস্তু এৰিম সেইটো কথা নহয়। তো এইটো দিও বনাম, মই বিশেষকৈ এইটো দিয়ে ভাল পাওঁ। চাওঁ এইটো দি ট্ৰাই কৰিম এবাৰ ভিডিঅ' বনাবলৈ কেনেকুৱা লাগে। আৰু এইটো দিতো মই ভিডিঅ' নবনাওঁ, এতিয়া এনেই মোৰ ফটো চটো তোলা হয় আৰু। চ' এইটো দিয়ে মই বেছি ভিডিঅ' বনাওঁ, যেনেকুৱা ৰিলচ হওক মই এইটো দিয়ে ভিডিঅ' বনাওঁ। তো আজিৰ পৰা বাৰু এইটো দিয়ে এবাৰ ট্ৰাই কৰিম, ব্লগ আহি থাকিব। তো এতিয়া আৰু ধামাকা ব্লগ আহিব। তো এতিয়া মোৰ চেনেলটো আপোনালোকে যদি ভাল পায়, মোৰ ভিডিঅ'বোৰ ভাল পায়, এবাৰ মোৰ ভিডিঅ' আৰু চাবলৈ বিচাৰে পিছলৈ, তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু তাৰ লগতে যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ এবাৰ ক'লোঁ। চ' এবাৰ আপোনাক আৰু ক্ষমা খুজিম যদি আপোনাৰ কিবা ভইচ আহিছে বেকগ্ৰাউণ্ডত, মানে মোৰ অলপমান ঘৰত আছোঁ, অলপমান আছে হাল্লা হৈ আছে। তো নইজ যদি কিবা ভইচ আহে তো সেইখিনি ইগন'ৰ কৰিব, তাৰ বাবে ক্ষমা খুজিছোঁ। আৰু এতিয়া বৰ্তমান মই আপোনালোকক এইখিনিতে মই বিদায় লোৱাৰ আগত এটা ভিডিঅ' দিম আপোনাৰ। এইটো দি কিনে এবাৰ এনেই আপোনাৰ ভিডিঅ' বনাই চাম, কেনেকুৱা কি কথা, গোটেইখিনি টেষ্টিং কৰি চাম। গোটেইখিনি খুলিলোঁ মেলিলোঁ গোটেই লগালোঁ, বাট টেষ্টিং নকৰাকৈ ভাল নালাগিব। গোটেইখিনি টেষ্টিং কৰি আপোনাৰ ভিডিঅ'টো ইয়াতে খতম কৰিম। চ' আহকচোন টেষ্টিং কৰোঁ। চ' এতিয়া মই মানে যোনটোতে আপোনাৰ আনবক্সিং কৰিছিলোঁ, যোনটো নতুন আহিছে, তো সেইটোতে মই এতিয়া আপোনাৰ ভিডিঅ' বনাইছোঁ। তো কেনেকুৱা কি কথা আৰু ভইচটো কেনেকুৱা আহিছে, তো সকলোখিনি মই এতিয়া বৰ্তমান গম নাপাওঁ বাৰু। মই এতিয়া ৰেকৰ্ডিং কৰি আছোঁ, মই পিছত শুনিলেহে গম পাম ভইচটো কেনেকুৱা আহিছে। তো কেনেকুৱা কি নাই গোটেইখিনি কমেণ্ট কৰি কিনে জনাব এবাৰ। তো আশা কৰোঁ ভিডিঅ'টো চাই কিনে ভাল লাগিব, আৰু এইখিনিতে মই ভিডিঅ'টো খতম কৰিম। তো আশা কৰোঁ ভাল লাগিব। চ' আজিলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ পাবলৈ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।